দুগ 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 দম বড়ু বাজে মোরে চোতালতে নিতে ত্ৰম্বকন আছে বাজে ৰুদ্ৰ তাল নাচে মহাকাল অভিনৱ তাণ্ডৱত বিবিধ বিভংগ উলংগ বিলংগ। এইটো এটা ৰূপকৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ এটা বিখ্যাত কবিতাৰ এটা লাইন। কবিতাটোৰ নাম হৈছে কাঞ্চন। মই কবিতাটোৰ লাইন এইকাৰণে আওৰালো যে বৰ্তমান সময়ত মোবাইল আৰু ইণ্টাৰনেটৰ যুগ। আমাৰ উঠি অহা যিসকল ল'ৰা ছোৱালী আছে তেখেতসকলে কবিতা গল্প উপন্যাসৰ পৰা দূৰত থাকি কেৱল মোবাইলতে ব্যস্ত হৈ থকা দেখা যায়। আজি মই আপোনালোকক মোৰ ইউটিউব চেনেলৰ জৰিয়তে মই এনে এজন যুৱকৰ লগত চিনাকি কৰাই দিব খুজিছোঁ, যিজন যুৱক পেছাত এজন শিক্ষক। মই আগৰ এটা অপিনিয়ন অনুষ্ঠান কৰিছিলোঁ। সেই অপিনিয়ন অনুষ্ঠানত মোৰ বন্ধু নিপেনৰ সৈতে মই বহি কিছু পিকনিকৰ কথা আলোচনা কৰিছিলোঁ। আপোনালোকক মই এটা কথা জনাই দিওঁ যে এই চেনেলটোত আপোনালোকে পিকনিকৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ ট্ৰেভেল এজেঞ্চি, সাক্ষাৎকাৰ আদি বিভিন্ন ধৰণৰ গান বাজনা আপোনালোকে শুনিবলৈ পাব। আজি মই আপোনালোকক এনে এজন ব্যক্তিৰ ওচৰলৈ লৈ যাম, যিজন ব্যক্তি পেছাত শিক্ষক, কিন্তু তেওঁ বৰ্তমান সময়ত অনলাইন এখন আলোচনীৰ লগত জড়িত হৈ পৰিছে। আহকচোন আমি সেই ব্যক্তিজনৰ ঘৰলৈ যাওঁ। কিন্তু ব্যক্তিজন ঘৰলৈ যাওঁ তাৰ বিষয়ে সবিশেষ জানিবলৈ আমাৰ চেনেলটো চাই থাকক, ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব। বৰ্তমান মই ঘৰৰ পৰা ওলাইছোঁ। ঘৰৰ পৰা ওলাই বৰ্তমান আমি সেই ছাৰজনৰ ঘৰলৈ গৈ আছোঁ। তেওঁৰ ঘৰটো মোৰ ঘৰৰ পৰা অকণমান দূৰত, বেছি দূৰ নহয়। আমি খোজকাঢ়ি গৈ দুটা ঘৰ পাৰ হৈয়ে তেখেতৰ ঘৰটো পাম। গতিকে পলম নকৰি আমি তেখেতৰ ঘৰলৈ যাওঁ। এই ইউটিউব জগতলৈ আপোনালোকক স্বাগতম জনাইছোঁ। অৱশেষত আমি সেই বিশিষ্ট শিক্ষকজনৰ ঘৰ আহি উপস্থিত হৈছোঁ। তেখেতৰ নাম হৈছে অৰুণ কোঁৱৰ। নমস্কাৰ। তেখেতে এজন পেছাত শিক্ষক, মই আগতে কৈছোঁ, আৰু তেখেতে এখন বিশেষ অনলাইন আলোচনীৰ লগত জড়িত হৈ আছে। ছাৰ, স্বাগতম জনাইছোঁ মই আপোনাক মোৰ চেনেললৈ। নিশ্চয় প্ৰত্যুষ, তোমাকো আজিৰ দিনটোত আমি স্বাগতম জনাইছোঁ। আৰু আজিৰ দিনটোত তোমাৰ লগত এনেধৰণে ভাৱ বিনিময় কৰিবলৈ এটা সুযোগ পোৱাৰ কাৰণে মোৰ নিজৰে ভাল লাগিছে। ইয়াৰ আগতে মই এটা কথা আপোনালোকক জনাই দিওঁ, মোৰ চেনেলটো যিসকলে চাই আছে ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো দবাবলৈ কিন্তু নাপাহৰিব। বন্ধুসকল, বৰ্তমান সময়ত দেখা গৈছে যে যিসকল ল'ৰা ছোৱালী উঠি আহিছে, স্কুলত পঢ়ি আছে যিসকল ল'ৰা ছোৱালী, তেওঁলোকে মোবাইলটো লৈ ব্যস্ত হৈ থাকে। সেইটো স্বাভাৱিক কথা, কিয়নো বৰ্তমান মোবাইলৰ যুগ। তেওঁলোকে বিভিন্ন ধৰণৰ আলোচনীৰ পৰা দূৰত্বত থকা দেখিবলৈ পোৱা যায়। কিন্তু আমাৰ সময়ত আমি যেতিয়া পঢ়ি আছিলোঁ, তেতিয়া আমি বিভিন্ন ধৰণৰ সঁফুৰা, মৌচাক, গৰিয়সী আদি আলোচনীবিলাকৰ জৰিয়তে বিভিন্ন ধৰণৰ শিক্ষা লাভ কৰিবলৈ সক্ষম হৈছিলোঁ। কিন্তু বৰ্তমান যুগত যিসকল ল'ৰা ছোৱালী উঠি আহিছে, সেই ল'ৰা ছোৱালীসকলে বৰ্তমান মোবাইলটো লৈ ব্যস্ত। কিন্তু সেই সময়তে আমাৰ মৰমৰ অৰুণ কোঁৱৰ ছাৰে এটা কথা ভাবিলে, এখন অনলাইন আলোচনীৰ কথা ভাবিলে। তেখেতৰ সেইটো এটা ব্যতিক্ৰমী প্ৰয়াস। গতিকে আহকচোন তেখেতৰ মুখেৰে শুনো সেই অনলাইন আলোচনীখনৰ কথা। ছাৰ, আমাৰ চেনেলত আপুনি সবিশেষ কওকচোন, সেই বিশেষ যিখন অনলাইন আলোচনীৰ লগত আপুনি জড়িত হৈ আছে, সেই আলোচনীখনৰ কথা আপোনাৰ মনলৈ কেনেকৈ আহিল আৰু কেনেকৈ আপুনি সেই আলোচনীখন আগুৱাই নিবলৈ এতিয়া সক্ষম হৈছে, অকণমান সবিশেষ আমাৰ চেনেলত জনাব। নিশ্চয় প্ৰত্যুষ, তুমি এটা অতি সুন্দৰ আৰু সময় উপযোগী এটা প্ৰশ্ন আজি এই মুহূৰ্তত অৱতাৰণা কৰিলা। তাৰ কাৰণে তোমালোক প্ৰথম মোৰ ফালৰ পৰা ধন্যবাদ জনাইছোঁ। এতিয়া আহোঁ, এই যিটো আমাৰ বৰ্তমান সময়ৰ ডিজিটেলৰ যিটো চিন্তা, এখন আলোচনীক ডিজিটেলৰ ক্ষেত্ৰলৈ উত্তৰণ কৰাটো যি চিন্তা, সেই চিন্তা মোৰ মনত এনেধৰণে আহিল যে আমাৰ যেতিয়া মই বিভিন্ন সময়ত দেখোঁ আমাৰ ছাত্ৰ ছাত্ৰীসকল বা নতুন প্ৰজন্মৰ উঠি অহা চামক মই দেখোঁ, তেওঁলোকে মোবাইলত যিকোনো কামত তেওঁলোকে ব্যস্ত হৈ থাকে আৰু তাৰ লগতে তেওঁলোকে ইণ্টাৰনেটৰ বিভিন্ন বস্তু তাৰ পৰা তেওঁলোকে জানিব বিচাৰে। আৰু এই কথাটো তেওঁলোকে দেখিলোঁ যে এখন আলোচনী তেওঁলোকে যেতিয়া যিকোনো এটা তথ্য তেওঁলোকে আহৰণ কৰিবলৈ বিচাৰে, তেতিয়া তেওঁলোকে মোবাইলৰ ক্ৰমত গৈ পিনে তেওঁলোকে চাৰ্চ কৰি সেই তথ্যটো তেওঁলোকে আহৰণ কৰে। আৰু সেইবুলি তেওঁলোকক আমি দোষাৰোপ কৰিব নোৱাৰোঁ যে তেওঁলোকে জ্ঞান ল'বলৈ বিচৰা নাই, তেওঁলোকে ইয়াত যে জ্ঞানক এটা ঋণাত্মকভাৱে লৈছে, তেনেধৰণে নহয়। তেওঁলোকে এটা যোগাত্মকভাৱে কৰে। খালি তেওঁলোকৰ চিন্তাটো মই এটা উত্তৰণ ঘটোৱা দেখিলোঁ যে তেওঁলোকে তথ্যটো বা জ্ঞানটো ল'ব বিচাৰিছে কৰ্মৰ যোগেদি। আৰু সেইকাৰণে ছপা মাধ্যমলৈ তেওঁলোকৰ যিটো অনীহা বুলি নকওঁ, সেই যিটো ছপা মাধ্যমৰ ক্ষেত্ৰত তেওঁলোকে তথ্যটো নোলোৱাৰ যিটো ব্যৱস্থা তেওঁলোকে দেখিলোঁ মই। সেই দেখি মই চিন্তা কৰিলোঁ, আমি এখন আলোচনী জন্ম দি
তেওঁলোকক আলোচনীখন তেওঁলোকৰ কাষলৈ লৈ যাব নোৱাৰোঁ নেকি, য'ত নেকি আমাৰ গল্প কবিতাৰ পৰা আদি কৰি বিভিন্ন তথ্যমূলক কথা থাকিব, তাত শিক্ষামূলক কথা থাকিব আৰু আমাৰ ভাষা সংস্কৃতি আমি তাত চৰ্চা কৰিব পাৰিম। তেনেধৰণে ভাবিলোঁ এই আমাৰ নতুন প্ৰজন্মৰ কাৰণে, আমি উঠি অহা চামৰ কাৰণে আচলতে আমি এই আলোচনীখন জন্ম দিলোঁ, এনেকুৱা এটা উদ্দেশ্য। মই ছাৰ আপোনাক বহুত ধন্যবাদ জনাইছোঁ, বহুত ভাল লাগিছে আপুনি ইমানখিনি কথা আজি আমাৰ চেনেলক কৈছে, মোৰ চেনেলটোক কৈছে, আৰু মই আপোনাক শুভেচ্ছা জনাইছোঁ যে আগলৈও যাতে আপুনি এই আলোচনীখন এনেকৈ চলাই লৈ গৈ থাকে। আৰু এটা কথা মই দৰ্শকসকলক জনাই দিওঁ যে কালি মই এটা সৰু নিউজ পালোঁ, ছাৰৰ ফেচবুক একাউণ্টত এটা নিউজ পালোঁ যে ছাৰৰ অধ্যৱসায় কষ্ট বলত আমাৰ সমলৈ যিখন আলোচনী, সেই ছাৰৰ আলোচনীখনে 1000 ছাবস্ক্ৰাইবাৰ অতিক্ৰম কৰিবলৈ সক্ষম হৈছে, আৰু এই সকলোখিনি ছাৰৰ অধ্যৱসায়ৰ ফলতে হৈছে। ছাৰ মই জানিব খুজিম, আৰু আমাৰ দৰ্শকেও জানিব খুজিব, যিখন আপুনি আপোনাৰ যিখন অনলাইন আলোচনী সমলয়, সেই আলোচনীখনৰ মানে সৃষ্টিৰ যিটো আনৰ মূল কাহিনী, অকণমান সবিশেষ ডিটেইলছ অকণমান ক'লে মই ভাল পাম। নিশ্চয়। এইখিনিতে মই আমাৰ যিটো আলোচনীখনৰ জন্ম কেনেধৰণে কি উদ্দেশ্যত আমি জন্ম দিছিলোঁ সেই কথা আপোনালোকক ব্যক্ত কৰিলোঁ। এতিয়া আমি আহোঁ আমাৰ সমলয় আলোচনীখনৰ প্ৰথম যিটো ক্ষণ, সেই ক্ষণটো আমি এডোখৰ ঐতিহাসিক স্থানত ইয়াক জন্ম দিয়া হৈছিলে। 2018 চনৰ যি আমাৰ গেলেকী পৰ্যটন স্থল আছে, সেয়া হ'ল কমলাবাৰীতে আমি এই আলোচনীখনৰ প্ৰথম শুভাৰম্ভ কৰিছিলোঁ 2018 চনৰ 1 জানুৱাৰী। আৰু এইখিনিত এজন সেই যি কমলাবাৰীৰ মূল প্ৰতিষ্ঠাপক নিৰণ গগৈদেৱে এই আলোচনীখন তেখেতে প্ৰথম উন্মোচন কৰিছিলে। আমি তাৰ কাৰণে যি গৌৰৱ অনুভৱ কৰোঁ, আৰু সেই আমাৰ প্ৰথম যাত্ৰা তাৰ পৰা আমি আৰম্ভ কৰিছোঁ। ধন্যবাদ এই সবিশেষ জনোৱাৰ বাবে। সমলয় আলোচনীখনৰ কি কি অন্তৰ্ভুক্ত কৰিব পৰা যায়? নিশ্চয়। এইখিনিতে তোমাৰ উত্তৰত মই ক'ব বিচাৰোঁ যে আমাৰ সমলয় আলোচনীখনত আমি সাধাৰণতে এটা যিটো আমি ৱেবছাইট আছে www.samalay.org, তাত আমি সেই আলোচনীখনত কবিতা, গল্প, ইয়াৰ লগতে আমাৰ ঐতিহাসিক এটা অতীতৰ সোণসেৰীয়া কথাগুলি শিতান এটা ৰাখিছোঁ, আৰু গ্ৰন্থ সুবাস নামৰ এটা আমি ইয়াত শিতান ৰাখিছোঁ। আৰু তাৰ লগতে এতিয়া শেহতীয়াকৈ আমি এটা সংযোজন কৰিছোঁ যে চাহ জনগোষ্ঠীৰ কাৰণে চিৰিজ গছেৰে চাউল বুলি এটা আমি শিতানো ইয়াত সংলগ্ন কৰিছোঁ। আৰু বিশেষভাৱে আমি এইটো কথা আজি 2 মাহমানৰ পৰা আমি ইয়াত অন্তৰ্ভুক্ত কৰিছোঁ এটা নতুন শিতান, সেয়া হ'ল এটা কুইজৰ শিতান, ছাত্ৰীসকল যাতে ইয়াৰ পৰা উপকৃত হ'ব পাৰিব। আৰু তেনেধৰণে আমি বহুত শিতান আছে, আমি আগন্তুক দিনত পৰিকল্পনাও আছে, আমি খেলৰ এটা শিতান ৰাখিব বিচাৰিম, আৰু তাতে কৃষ্টি সংস্কৃতিৰ কাৰণে আমি সংস্কৃতিৰ পথাৰত নামৰ এটা শিতান আমি ইয়াতে চলাই আছোঁ। ছাৰ মই আৰু এটা কথা জানিব খুজিম এই আলোচনীখনৰ ওপৰত, এই আলোচনীখনত গান যাব পাৰিবনে অনলাইনত? নিশ্চয়। আমি এনেধৰণে কৈছোঁ, তেওঁৰ এটা তুমি আচলতে খুব সুন্দৰ এটা শিতানটোৰ ওপৰত মই জানিব খুজিম, তাৰ যিটো সমলয় আলোচনী আপোনাৰ সংগীতৰ যিটো শিতান আছে, যে শিতানটো আপুনি কেনেকৈ আগবঢ়াই দিছে? নিশ্চয়, বহুত ভাল কথা। আমি সাধাৰণতে আমাৰ যিটো ৱেবছাইট আছে www.samalay.org, আৰু তাৰ সমান্তৰালকৈ আমি এটা ফেচবুকত একেই নামত সমলয় মাহিকা আলোচনী নামৰ এটা ফেচবুকত আমি এটা গ্ৰুপ কৰিছোঁ, ফেচবুক গ্ৰুপ। আৰু সেই গ্ৰুপত আমি সোমবাৰৰ পৰা দেওবাৰলৈকে প্ৰতি সন্ধিয়া 7:30 বজাত আমি এটা শিতান ৰাখিছোঁ। তাৰে এটা গুৰুত্বপূৰ্ণ শিতান হ'ল সুৰৰ সোপান। নিশ্চয় তুমি কোৱাৰ দৰে সেই সুৰৰ সোপান অনুষ্ঠানটো আমাৰ এজন শ্ৰদ্ধাশীল পৰিচালক শিৱপ্ৰসাদ শইকীয়াদেৱে এইটো পৰিচালনা কৰি আছে। আৰু সেই সুৰৰ সোপান অনুষ্ঠানটোত আমাৰ উঠি অহা চামৰ লগতে নবীন প্ৰবীণ সকলো শিল্পীয়ে তাত গাব পাৰিব। আমি সেই শিতানটো শনিবাৰে সপ্তাহৰ প্ৰতি শনিবাৰে সন্ধিয়া 7 বজাত আমি প্ৰকাশ কৰোঁ। আমাৰ সৈতে যোগাযোগ কৰিলে আমি নিশ্চয় সেই সুৰৰ সোপানটো সকলোৱে তাত অংশগ্ৰহণ কৰিব পাৰিব। বহুত ভাল লাগিছে ছাৰ আজি আপুনি এইখিনি কথা কোৱাৰ কাৰণে, আৰু যিহেতু মই আপোনাক এইখিনি কথা আমি জানিব পাৰিলোঁ সমলয় আলোচনীখনৰ কথা। এতিয়া মই আপোনাৰ প্ৰশ্ন কৰিম যে সমলয় যিটো নাম দিছে আপুনি আলোচনীখনৰ সমলয়, সেই নামটো আপুনি কিয় দিলে, সমলয় কিয় দিলে? অতি ভাল কথা। এই সমলয় নামটো আজি এইখিনিত অহাত মোৰ এটা এটা সন্তুষ্টি অনুভৱ কৰিছোঁ। কিয় মই আচলতে যেতিয়া নামৰ কথা চিন্তা কৰিছিলোঁ, যেনেকৈ শংকৰদেৱে এটা কবিতা লিখিছিলে অতি বাল্যকালত, কৰতল কমল, নিশ্চয় মনত আছে, সকলোৱে কৈছে, ঠিক আছে।
এতিয়া যেতিয়া জন্মৰ যেতিয়া আমি আলোচনীখনৰ জন্মৰ কেতিয়া নামৰ ক্ষেত্ৰলৈ যেতিয়া মই প্ৰথমে চিন্তা কৰিলোঁ তেতিয়া দেখিলোঁ আমাৰ ইয়াতো আমি আকাৰ হচৰিকাৰ নথকা এটা নাম দিব নোৱাৰোঁ প্ৰথম সেইটো চিন্তা তাৰপিছতে আহিলে যে অতি নামটো অতি সহজ হওক আৰু যিটো সকলোৱে মানে হৃদয়ত যাতে স্থান পায় তেনেকুৱা ভাবি মই সমলয় নামটো ৰাখিলোঁ আচলতে যিটো আমাৰ গীত সুৰ আৰু কথা য'ত সংমিশ্ৰণ হয় এই সমলয় আচলতে ইয়াৰ প্ৰকৃত অৰ্থ আৰু আনভাৱে কোনোবা এনেকুৱাও ক'ব পাৰে য'ত সমতুল্য এটা স্থান হয় মানে সেইকাৰণে ই এটা সমন্বয় বাৰ্তাৰে মই এই সমলয় নামটো আগবঢ়াবলৈ পাই মই নিজে ভাল লাগিছে ধন্যবাদ মই দৰ্শকসকলক এটা কথা জনাই দিওঁ যেনেকৈ এজন ব্যক্তিৰ এষ্টাব্লিছৰ ক্ষেত্ৰত বিভিন্ন মানুহৰ হাত থাকে নিশ্চয় নিশ্চয় এজন মানুহ যেতিয়া এষ্টাব্লিছ হয় এজন মানুহে যেতিয়া এটা ব্যৱসায় কৰে বা এটা চাকৰি লাভ কৰিবলৈ সক্ষম হয় সেই মানুহজনৰ উন্নতিৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ মানুহৰ বিভিন্ন ধৰণৰ আত্মীয়জনৰ অৰিহণা থাকে ঠিক তেনেদৰে আমাৰ অৰুণ কোঁৱৰ ছাৰৰ যিখন সমলয় আলোচনী সেই সমলয় আলোচনীখন আগবঢ়াই নিয়াৰ ক্ষেত্ৰত অৰুণ কোঁৱৰ ছাৰৰ যিমানখিনি অধ্যৱসায় আৰু কঠোৰ প্ৰয়াস আছে ঠিক তেনেদৰে এই আলোচনীখন আগবঢ়াই নিয়াৰ ক্ষেত্ৰত বিভিন্নজনৰ হয়তো হাত আছে ছাৰ আপোনাক বহুত মানুহে হয়তো সহায় কৰিছে বহুত 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 সেই কথাখিনি ছাৰ মই ভালকে জানিম কাৰণ আজি আলোচনীখন বিৰাটেই জনপ্ৰিয় এখন আলোচনী হৈছে প্ৰত্যেকটো ল'ৰা ছোৱালীয়ে সেই আলোচনীখনত কবিতা আবৃত্তি কৰে সুৰৰ সোপান অনুষ্ঠানত গান গায় আৰু ইয়াৰ উপৰিও বিভিন্ন গল্প কবিতা তাত অন্তৰ্ভুক্ত কৰে ছাৰ মই এই কথাখিনি ভালদৰে জানিব খুজিম যে কোন কেইজন ব্যক্তি কেইজনৰ আজি আপুনি নাম ক'ব লাগিব মোৰ চেনেলত যিকেইজন ব্যক্তিয়ে এই সমলয় আলোচনীখন আগবঢ়াই নিয়াত আপোনাক ভালদৰে অৰিহণা যোগাইছে আৰু আপুনি আজি সমলয় আলোচনীখনৰ যি জনপ্ৰিয়তাৰ কাৰণে আজি আপুনি ইমানখিনি স্থান পাইছে সেই বিষয়ে আমাৰ চেনেলত আপুনি কওক অতি লাগতিয়াল আৰু প্ৰয়োজনীয় কথা ইমান সুন্দৰকৈ মানে তুমি যে প্ৰশ্নটো কৰিলা তাত আচলতে কি মই মনৰ কথাখিনি ক'ব বিচাৰিছিলোঁ তুমি ইমান ধুনীয়াকৈ আঁতৰি দিলা তোমাক পুনৰবাৰ ধন্যবাদ জনাইছোঁ আমি কেনেকুৱা ব্যক্তিসকলে আমাক এই সমলয় আজি উত্তৰণৰ ক্ষেত্ৰত সহায় কৰিছে তাৰ কাৰণে প্ৰতিজনলৈ মই প্ৰথমে কৃতজ্ঞতা জনাইছোঁ মই এজন সম্পাদক হিচাপে আৰু তাৰ লগতে তোমাকো মই ধন্যবাদ জনাইছোঁ যে এই সমলয়ৰ ক্ষেত্ৰত তোমাৰ অৰিহণাক মই আজি স্বীকাৰ কৰোঁ এইখিনিতে মই এতিয়া উল্লেখ কৰিবলৈ ভাল লাগিব যে আমি এখন সম্পাদনা সমিতি আছে আৰু সেই সম্পাদনা সমিতিত আমাৰ শ্ৰদ্ধাশীল এজন ব্যক্তি আছে তেখেত শিক্ষক তেখেত হ'ল শ্বাহ আলমদেৱ তেওঁ আমাৰ এই সন্মানীয় এজন সভাপতি আৰু তাৰ লগতে আমি ফেচবুক গ্ৰুপটোত আমি দুজন আমি এডমিন আছোঁ সেয়া হ'ল এজন মোৰ সতীৰ্থ অনুৰাগ শৰ্মা তেখেতৰ ঘৰ শিৱসাগৰ আৰু এই অনুৰাগ শৰ্মা আৰু মই সেই ফেচবুক গ্ৰুপটোৰ দুজন আমি এডমিন আৰু তাৰ লগতে আমাৰ এখন সন্মানীয় যি সম্পাদনা সমিতি আছে তাত আমাৰ শ্ৰদ্ধাশীল ৰাজেন শৰ্মাদেৱ বিএল শৰ্মাদেৱৰ পৰা আদি কৰি আৰু বহুজন আমাৰ ব্যক্তি যেনেদৰে জীৱজ্যোতি বৰগোহাঁই খাদিমুদ্দিন আহমেদ কুমুদ কলিতা তাৰ পৰা আদি কৰি চাউচিং ৰাজকুমাৰী আৰু তেনেধৰণে আমাৰ নিপেন ৰাজুৱাৰ ইত্যাদি কৰি আৰু লগতে মহিলাৰ বহুত কেইবাজনো আছে সেই সকলোৰে এটা ঐক্যবদ্ধ প্ৰচেষ্টা আমি এই যাত্ৰাটো আজি তাৰিখলৈকে কৰি গৈ আছোঁ আৰু তাত মানে প্ৰতিজনৰে যি অৰিহণা সেই অৰিহণাক মই আচলতে অন্তৰে মই কৃতজ্ঞতা জনাওঁ কাৰণ সামাজিক এটা ভাল কাম কৰিবলৈ এটা যিকোনো ব্যক্তিগত প্ৰচেষ্টাই সেইটো সম্ভৱ কেতিয়াও নহয় আৰু সেইটো সকলো এটা উমৈহতীয়া যিটো প্ৰচেষ্টা সেই প্ৰচেষ্টাৰ ফলতহে এটা সামাজিক কৰ্মৰ সাফল্য আৰু স্বীকৃতি পাব পাৰে আৰু সেইকাৰণে মই এই পুনৰ তেওঁলোকক মই কৃতজ্ঞতা জনাওঁ আৰু এটা কথা কি হ'ল দূৰণিৰ পৰা বহুজনে এই ক্ষেত্ৰত আমাক সহায় কৰিছে তেখেতসকল হ'ল শ্ৰীলংকাৰ পৰা এগৰাকী ডক্টৰ গীতাঞ্জলি গোস্বামী বুলি কয় এগৰাকী বাইদেৱে আমাক বহুত ধৰণৰ সহায় কৰিছে তাৰমানে বিশেষকৈ এইখিনিতে ক'বলৈ ভাল লাগিছে যে কি আমি আচলতে যিটো আমাৰ যাত্ৰা আৰম্ভ কৰিছিলোঁ সেইটো আচলতে লাহে লাহে গৈ পঢ়ুৱৈৰ সংখ্যা আমি অসমৰ নহয় ভাৰতৰ নহয় পৃথিৱীৰ বিভিন্ন দেশৰ লগত এটা সংযোগ স্থাপন কৰিবলৈ আমি সক্ষম হৈছোঁ আৰু এজন বিজ্ঞানী আমাৰ অসমৰে তেখেত হ'ল পাছাৰী অজিত কুমাৰ পাছাৰী বৰ্তমান আমাৰ আমেৰিকাত আছে হয় তেওঁ এজন তাত প্ৰতিষ্ঠিত বিজ্ঞানী সেইটো আমাৰ সম্পাদনা সমিতিখনত জড়িত হৈ আছে আৰু তেওঁলোকৰ আমি দিহা পৰামৰ্শবিলাক লওঁ আৰু সেইকাৰণে কি হ'ল মোৰ ভাল লাগিছে যে মোক জ্ঞাতে বা অজ্ঞাতে
কাষতে থাকি বা দূৰতে নহওক যেনেকৈ সকলোৱে ককাই বিভিন্ন ধৰণে মোক সহায় কৰিছে আৰু সেই সহায় কৰাৰ কাৰণে আজি এইটো আমি এটা এই স্থানত উপনীত হ'বলৈ সক্ষম হৈছোঁ আৰু এই ক্ষেত্ৰত তোমাৰ সন্মুখত আছে আচলতে সন্মুখত ক'ব নালাগে তুমি কিন্তু প্ৰতিদিনত সময়ৰ ক্ষেত্ৰত ইমান আগ্ৰহী হোৱা ইমান যোগাত্মকভাৱে কথাবিলাক সোধা তেতিয়া মোৰ এটা ভাল লাগে আৰু সেইকাৰণে তোমাৰো সময়ৰ ক্ষেত্ৰত অৰিহণাটো মই কিন্তু এইখনত স্বীকাৰ কৰোঁ ধন্যবাদ ছাৰ মই পিছৰ প্ৰশ্নটো মই আপোনাক সুধিব কৈছোঁ যিখন সমলয় আলোচনীক লৈ আপুনি আগবাঢ়ি গৈছে যিমানখিনি পৰ্যায় পাইছে তাত মই দেখিছোঁ সুৰৰ সোপান যিটো অনুষ্ঠান আছে মই কবিতা আবৃত্তি গল্প চল্প এইখিনিও দেখিছোঁ বিভিন্ন ধৰণৰ ল'ৰা ছোৱালীয়ে তাত পঢ়িছে সমলয় আলোচনী যেনেদৰে আপুনি যিখিনি আগৰ এতিয়া শিৱপ্ৰসাদ শইকীয়া ছাৰৰ সুৰৰ সোপান অনুষ্ঠান তেখেতে জয়ন্ত হাজৰিকাৰ গানো তাত অন্তৰ্ভুক্ত কৰিছে সৰু সৰু ল'ৰা ছোৱালীবিলাকক গোৱাইছে তেওঁ ভাল কাম কৰিছে যিহেতু তেওঁ পুৰণা গানখিনি জীয়াই ৰাখিছে অন্তত এই আলোচনীখনৰ জৰিয়তে আৰু এই আলোচনীখনৰ জৰিয়তে হয়তো উঠি অহা ল'ৰা ছোৱালীবিলাকে হয়তো সেই গানবিলাক পাইছে এতিয়া যিবিলাক গান সৃষ্টি হৈছে কিছু ভাল গানো এতিয়া ওলাইছে কিছু ভাল সংগীতো ওলাইছে সেই ভাল সংগীতবিলাকক আপুনি যদি ইচ্ছা কৰে সমলয় আলোচনীটো আপুনি অন্তৰ্ভুক্ত কৰাৰ কিবা আপোনাৰ সপোন পুহি ৰাখিছে নেকি নিশ্চয় আমি সেই কথাখিনি এটা ভাল সুন্দৰ কথা যে আমি তেখেতসকলৰ যি গীতবিলাক আমি অতি আগ্ৰহ কিন্তু ল'বলৈ সদায় ইচ্ছুক কিয়নো আমি আচলতে কি আমি ন পুৰণিৰ সংমিশ্ৰণৰ মাজতহে আমি আচলতে এটা আমি ভাল দিশলৈ আগবাঢ়িব পাৰিম কেতিয়াও আমি পুৰণিটোকে সদায় সাৱধান থাকিব নোৱাৰোঁ আৰু নতুনকো আমি ওলাই কৰিব নোৱাৰোঁ এটা আমাৰ সুন্দৰ এটা সংমিশ্ৰণ লাগিব আৰু তেতিয়াৰ যিবিলাক লিৰিক আছিলে লিখাৰ যিটো হেৰি আছিলে সময়ত সেই ধৰণে লিখিছিলে কিন্তু আজিৰ এজন গীতিকাৰ ধৰিলো তুমি এজন গীতিকাৰ তুমি এটা ধুনৰ গীত লিখিলা সেই গীতটোৰ এটা একে কথাতে আমি ওলাই কৰিব কেতিয়াও নোৱাৰোঁ এই এটা বাস্তৱত তেওঁ এটা আজিৰ সময়ত তেওঁ প্ৰত্যক্ষ কৰি গীতটো লিখিছে আৰু সেই পৰিৱৰ্তনৰ লগত আমি যাত্ৰাটো নিবই লাগিব আৰু সেইকাৰণে সেই গীতবিলাক আমি ল'ব বিচাৰোঁ আৰু গীতবিলাক আমি যিকোনো মুহূৰ্ততে আমি সমলয় বিশেষকৈ সংৰক্ষণ কৰিব বিচাৰোঁ ভিয়মলৈ আৰু সেইকাৰণে ভাবোঁ আমাৰ ইউটিউব চেনেলটো সেইটো উদ্দেশ্যে আমি জন্ম দিলোঁ কিয়নো আমি কিছুমান ভিডিঅ' আমাৰ কিছুমান ভাল ভাল সাক্ষাৎকাৰ আৰু এনেকুৱা ধৰণৰ গীত মাতবিলাক আমি কেতিয়াও আলোচনীখনতে আমি টেক্সৰ আলোচনীখনতে সীমাবদ্ধ কৰি ৰাখিব নোৱাৰোঁ আৰু ক'বলৈ আমাৰ সুবিধা নাই আৰু সেইকাৰণে ভাবিছোঁ ভিডিঅ'ৰ ৰূপত যদি ৰখা হয় তেতিয়াহ'লে নিশ্চয় স্থায়ী এটা ৰূপ ল'ব আৰু সেইকাৰণে ইউটিউবত দিয়া হ'ল আৰু এতিয়া তোমাৰ প্ৰশ্নটোৰ ক্ষেত্ৰত মই কওঁ যে আমাৰ সেই গীতবিলাক আমি সমলয় ল'বলৈ সদায় আগ্ৰহী আৰু আমি যিমান পাৰোঁ ল'বলৈ চেষ্টা কৰি আছোঁ আৰু এইটোৱে হ'ল আমি ন পুৰণিৰ সংমিশ্ৰণেহে সমলয় যাত্ৰা মই আৰু এটা প্ৰশ্ন আপোনাক সুধিম এইটো বৰ টাই ব্ৰেকিং কুৱেশ্যন সমলয় আলোচনীৰ 3টা ভাল দিশ আৰু 3টা বেয়া দিশ মই আপোনাক সুধিব খুজিছোঁ আপুনি খোলাকে ক'লে মই ভাল পাম আপুনি হয়তো বেয়া পোৱা নাই চাগে সমলয় প্ৰত্যেকটো বস্তুৰ এটা ভাল দিশ আৰু বেয়া দিশ থাকে মই সমলয় আলোচনীখনৰ আপোনাৰ দৃষ্টিত 3টা ভাল দিশ আৰু 3টা বেয়া দিশ ঠিক আছে প্ৰথমে কওঁ আমি এটা ভাষা জননীৰ ক্ষেত্ৰত সেৱা কৰিবলৈ আগবাঢ়ি গৈ আছোঁ সেইটো আমি ভাল দিশ বুলি অনুভৱ কৰোঁ আৰু দ্বিতীয় সমলয়ৰ ক্ষেত্ৰত আমি যিটো আমাৰ ঐক্যবদ্ধ যিটো প্ৰচেষ্টা যিটো আমাৰ টিম ৱৰ্ক সেই টিম ৱৰ্কত আমি ইমান এটা সু সমন্বয় এটা দেখা পাওঁ প্ৰতিজনৰ মাজত আমি যেন বাহ্যিকতাই আঁকোৱালি লৈ প্ৰতিজন অন্তৰে ইজনে আঁকোৱালি লৈছোঁ তেনেকুৱা এটা ভাৱ মোৰ অনুভৱ হয় সেইকাৰণে মই সেই সমলয় পৰিয়াল বুলি কৈ পিনে গৌৰৱ অনুভৱ কৰোঁ কাৰণ কেলৈ পৰিয়ালত যেনেকৈ সকলোৰে দুখে সুখে ভালে বেয়া সকলোৱে আমি মিলি থাকিব বিচাৰে কাৰোবাৰ কেতিয়াবা ভুল হ'লেও ইজনে সিজনে ক্ষমা কৰি আকৌ তেওঁলোকে কামবোৰ একেলগতে পৰিয়াল থাকে সেইকাৰণে সমলয় সদায় এটা পৰিয়াল হওক আৰু পৰিয়ালটো হোৱাটো মই বিচাৰোঁ আৰু সেইটো এটা ভাল দিশ বুলি ভাবোঁ আৰু তৃতীয় এটা ভাল দিশ কি হ'ল আমি নতুন প্ৰজন্মৰ এটা সদূৰ প্ৰসাৰী চিন্তা কৰি সমলয় জন্ম হৈছে আৰু তাৰ এটা আমি কিবা নতুন উঠি অহা চামক আমি এটা বাট দেখাবলৈ কিবা যেন অকণমান আমি ঋণি কিবা প্ৰয়াস এটা কৰিব পাৰিছোঁ তাতে সন্তুষ্টি মই লওঁ এইকেইটা আমাৰ যোগাত্মক দিশ ভাল দিশ এতিয়া বেয়া দিশকেইটালৈ আহোঁ নিশ্চয় প্ৰতিটো ক্ষেত্ৰত থাকিব বেয়া দিশটো কি হ'ল কেতিয়াবা মই মনতে ভাবোঁ ছপা মাধ্যমৰ পৰা যেতিয়া আমি ডিজিটেল মাধ্যমত যেতিয়া আলোচনীখন আহিছোঁ তেতিয়া কেতিয়াবা মোৰো মনত অনুশোচনা এটা অনুভৱ হয় যে কি হ'ল ছপা মাধ্যমৰ লগত আমি এটা কম্পিটিশ্যন কৰি এই কামটো আমি কৰিবলৈ গৈছোঁ নেকি মনত অনুভৱ এটা হয় কাৰণ কেলৈ কি হ'ল আমি এটা নতুন এটা ধাৰা সৃষ্টি কৰিব বিচাৰিছোঁ দেই যিখিনি ডিজিটেলৰ মাধ্যমে যিখিনি আহিছোঁ তেতিয়া পুনৰ অনুভৱ কৰোঁ যে নহয়
আকৌ অনুভৱ কৰোঁ কি হ'ল যে যেতিয়া যদি হাঁচি পাতৰ পুথিৰ পৰা আহি যদি ছপা মাধ্যমলৈ আহিব পাৰে তেতিয়া ছপা মাধ্যমৰ ডিজিটেল মাধ্যমলৈ যোৱাটো মই কিবা হেৰি দেখি নেদেখোঁ তথাপি মোৰ সেইটো এটা তাৰ মাজতে মই ডিজিটেল মাজেদি ছাত্ৰ ছাত্ৰীসকলক এটা শিক্ষা দিবলৈ তেওঁলোকে নলেজ ল'বলৈ যোৱাওঁতে তেওঁলোকৰ কিছুমান স্বাস্থ্যজনিত ক্ষতি হ'ব পাৰে বেছি সময় ব্যৱহাৰ কৰিলে তাৰ চকুৰ অপকাৰ ধৰক ডিজিটেল ক্ষেত্ৰত মোবাইল এটা চালে বা কম্পিউটাৰ এটা বেছি সময় চাই থাকিলে সেইখিনি তেওঁলোকৰ ক্ষতি হ'ব পাৰে আৰু সেইকাৰণে কি হ'ল প্ৰতিটো দুখী যদি এটা সীমাবদ্ধৰ মাজেদি তেওঁলোকে ব্যৱহাৰ কৰিবলৈ বিচাৰে লয় তেতিয়াহ'লে নিশ্চয় ই উত্তৰণ ঘটি ভাল দিশলৈ যাব আৰু তথাপি ই এটা মাজতে অকণমান বেয়া দিশ বুলিও মই অনুভৱ কৰোঁ এতিয়া আৰু নিশ্চয় বেয়া দিশৰ কথা আৰু ক'ব নালাগিব কিন্তু মই দৰ্শকসকলক এটা কথা কৈ দিওঁ যে মই আলোচনীখনৰ ভাল দিশ আৰু বেয়া দিশ এইকাৰণেই মই আপোনালোকক ক'লোঁ ছাৰ দৰ্শকসকল চাগে ভাবিছে বেয়া দিশনো কথা কি হ'লে কাৰণ প্ৰত্যেকৰে ভাল দিশ আৰু বেয়া দিশ থাকে কাৰণ আমি আলোচনীখনৰ বিষয়ে সবিশেষ জানিবলৈ হ'লে তাৰ বেয়া গুণখিনি আঁতৰাই চলাটো অতি দৰকাৰ মই সেইটোৱে বিচাৰোঁ সেইকাৰণে মই বেয়া দিশ কেইটাৰ কথা মই অৰুণ কোঁৱৰ ছাৰক সুধিলোঁ গতিকে আমি এতিয়া বেয়া দিশখিনি যাতে আমি উঠি অহা যিখিনি ল'ৰা ছোৱালী আছে আপুনি কৈ দিয়াৰ লগে লগে তেওঁলোকে গম পালে যে আলোচনীখনৰ লগত যদি মানে এইকেইটা দিশে হয়তো আলোচনীখন বেয়া কৰিব পাৰে তেখেতসকলে তেতিয়া সজাগ আৰু সচেতন হ'ব পাৰিব যে এইকেইটা হৈছে এই মানে এইকেইটা কাম কৰিলেতো আলোচনীখনৰ অপকাৰ হ'ব পাৰে বা আমাৰ নিজৰো অপকাৰ হ'ব পাৰে গতিকে তেওঁলোকে সেই বেয়া দিশখিনি আঁতৰাই ভাল দিশখিনিলৈ আগুৱাই যাব পাৰিব মই সেইটো কাৰণে আচলতে ভাল দিশ আৰু বেয়া দিশৰ প্ৰসংগটো আপোনালৈ আনিছিলোঁ আপুনি চাগে নিশ্চয় বেয়া পোৱা নাই নাই কিয় বেয়া পাম কাৰণ এটা কথা তোমাৰ মোৰ ক্ষেত্ৰতে বা সকলো জীৱনৰ ক্ষেত্ৰতে এটা অতি প্ৰয়োজনীয় কথাটো আমাৰ জীৱনত আমি উত্তৰণ ঘটিবলৈ হ'লে আমাৰ আত্মবিশ্লেষণৰ অতি প্ৰয়োজন আছে আমি আত্মবিশ্লেষণ কৰি যদি আগবাঢ়ি গৈ থাকোঁ নিশ্চয় আমি আমাৰ ভুলবিলাক সংশোধন কৰি এধাপ কৰি আমি আগবঢ়াই যাম কিন্তু আমি এটা নিজকে অহংকাৰী অনুভৱে যদি আমি কিছুমান ভুলবিলাক দেখিও যদি তাক সংশোধন কৰিবলৈ চেষ্টা নকৰোঁ তেতিয়াহ'লে যাত্ৰাত আমি স্থবিৰ হৈ যাম আৰু সেইকাৰণে আত্মবিশ্লেষণ তুমি কোৱা কথাটোত আমি ভাল বেয়া দিশ চাই এটা আত্মবিশ্লেষণ কৰিব পাৰিম নিজকে তেতিয়া সমলক আগবঢ়াই আহিব পাৰিম নিশ্চয় সেইখিনিকে মই ছাৰ আৰু এটা কথা হ'ল যেতিয়া আপুনি যেতিয়া সমলয় মানে আলোচনীখনত যেতিয়া অনুষ্ঠানবিলাক আগবঢ়াই নিয়ে ধৰক আপুনি বিভিন্ন ধৰণৰ ল'ৰা ছোৱালী ঘৰলৈ যোৱা মই আপোনাৰ ফেচবুকত দেখিছোঁ বিভিন্ন ধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠানতো আপুনি যায় আপুনি ছ'চিয়েলিষ্ট আপুনি সামাজিক কৰ্মৰ লগত আপুনি জড়িত আলোচনীখনক লৈ যেতিয়া আপুনি সেই অনুষ্ঠানবিলাক আলোচনীখনত অন্তৰ্ভুক্ত কৰে আৰু যেতিয়া আপোনাৰ ফেচবুকত লাইক কমেণ্টে ভৰি পৰে মানুহবিলাকে কয় যে ছাৰ মানে বহুত ভাল লাগিছে গ্ৰেট বা এনেকুৱা ধৰণৰ কমেণ্টবিলাক যেতিয়া আপোনাৰ ফেচবুকত আহে তেতিয়া আপোনাৰ কেনে অনুভৱ নিশ্চয় সেইটো নিচিনা অনুভৱ আৰু বেলেগকৈ কি ক'ম কিয়নো এটা কষ্টৰ এটা ফচল যেতিয়া পোৱা হয় তেতিয়া আচলতে কাম কৰিবলৈ এটা দুগুণ এটা অনুপ্ৰেৰণা পোৱা হয় আৰু কিয়নো আচলতে এই যিটো তেওঁলোকে পাইছে যে এটা পোষ্ট এটা পাইছে পঢ়িবলৈ পাইছে বা কিবা এটা পাইছে সেইটো পোৱাটোত মানে মই এইটো কথাত সন্তুষ্টি অনুভৱ কৰোঁ কি হ'ল মই প্ৰতিজন মানুহৰ পৰিয়ালৰ ঘৰে ঘৰে যাতে সমলয় এটা স্থান পাওঁ কিন্তু মই অন্তৰে অনুভৱ কৰোঁ দেই অসমৰ প্ৰতিজন ব্যক্তিৰ যদি পৰিয়ালৰ সমলয়ে যদি এটা স্থান এদিন যদি হয়গৈ তেতিয়াহ'লে তাতকৈ আৰু গৌৰৱৰ কথা একো নাথাকিব কিয়নো সমলয়ৰ যোগেদি একদম তৃণমূল পৰ্যায়ত আমি কাম কৰিব বিচাৰিছোঁ যে অকল ওপৰতে আমি ইণ্টেলেকচুৱেল হৈ পিনে কাম কৰিব বিচৰা নাই যে আমি তৃণমূল গ্ৰাছ লেভেলত যাতে সমলয় কাম কৰিব পাৰোঁ সেইকাৰণে এই সাধাৰণ মানুহ এজনক ফটককৈ মোবাইলটো টিপি পিনে আমাৰ গ্ৰুপতে কিবা এটা চাব পাৰিছে এইটো আমাৰ কাৰণে সন্তুষ্টিৰ কথা আৰু সেইটোৱে মই এটা আমাৰ কষ্টৰ এটা ফচল বুলি অনুভৱ কৰোঁ মই মোৰ বন্ধু বান্ধৱীসকলক আৰু উঠি অহা ছাত্ৰ ছাত্ৰীবিলাকক এটাই কথা ক'ম যে আপোনালোকে এই সমলয় আলোচনীখনক পঢ়ক কিয়নো বৰ্তমান মোবাইলৰ যুগ আৰু মোবাইলৰ যুগ হৈ যোৱাৰ লগে লগে বৰ্তমান যুগত বিভিন্ন ধৰণৰ যিখিনি আগৰ ছপা কৰা আলোচনী আছিলে সেই আলোচনীখনৰ জনপ্ৰিয়তা অতি কমিবলৈ দেখিবলৈ পোৱা গৈছে ঠিক তেনে সময়ত আমাৰ অৰুণ কোঁৱৰ ছাৰে ব্যতিক্ৰমী প্ৰয়াসে আজি সমলয় আলোচনীখনক আগুৱাই নিছে এতিয়াও কিছুমান হয়তো চাগে ল'ৰা ছোৱালী আছে যে এই আলোচনীখনৰ বিষয়ে জনা নাই বা পোৱা নাই গতিকে সেইসকল উঠি অহা ল'ৰা ছোৱালীক মই কৈছোঁ আপোনালোকে এই আলোচনীবিলাকক নিজৰ প্ৰতিভা দেখুৱাওক আগুৱাই যাওক আৰু মই তাৰেই কামনা কৰোঁ মই শেষৰ ফালে আহিছোঁ শেষৰ ফালে আমাৰ অনুষ্ঠান সামৰিব হৈছে মই শেষত অৰুণ কোঁৱৰ ছাৰলৈ মই দুটামান কুৱেশ্যন আগবঢ়াম ছাৰ সমলয় আলোচনীখনক লৈ পেলাই আপোনাৰ ভৱিষ্যত পৰিকল্পনা কি ভৱিষ্যতে আপুনি কি কৰিব খোজে ইয়াত সুন্দৰ কথাটো আচলতে আমি ইয়াতে তিনিটা আমাৰ সমলয় উদ্দেশ্যত তিনিটা কথা আমি সংলগ্ন তাত কৰিছোঁ এটা হ'ল ভাষা সাহিত্য কলা সংস্কৃতি ক্ষেত্ৰত আৰু শিক্ষা ভাষা সংস্কৃতি আৰু শিক্ষাৰ ক্ষেত্ৰত
আমি প্ৰথমে সেৱা কৰিব বিচাৰোঁ সেৱা কৰোঁ আৰু দ্বিতীয় কথাটো আমি সেৱা কৰাৰ পাছতে লগে লগে আমি তাত ইয়াক চৰ্চা কৰিব বিচাৰোঁ নিজেও ল'ব লাগিব নহয় জানো আমি ইয়াক চৰ্চা কৰিলে আমাৰ ভাষাটো বৰ্তি থাকিব জাতিটো বৰ্তি থাকিব সেইকাৰণে আমি দ্বিতীয় কথাত আমি চৰ্চা কৰিব বিচাৰোঁ আৰু তৃতীয় কথাটো আমি সাধ্য নকৰি যাতে আমাৰ অসমীয়া ভাষাটো আৰু জাতিটোক আমি যাতে এটা কিছু উত্তৰণৰ ক্ষেত্ৰত আমি অৰিহণা দিব পাৰোঁ এইটোৱে আমাৰ মূল উদ্দেশ্য আৰু সেইটোৱে আমাৰ মূল আমাৰ উদ্দেশ্য আৰু তাৰ লগতে আমাৰ অসমীয়া ভাষাটো আমি যাতে আমাৰ ডিজিটেলৰ মাধ্যমেদি আৰু বিভিন্ন দেশলৈ যাতে সম্প্ৰসাৰণ কৰি পিনে যাতে আমাৰ ভাষাটো বিশ্বৰ স্থানত বা বিশ্ব দৰবাৰত যাতে প্ৰতিষ্ঠিত হয় তাৰ কাৰণে মই একান্তভাৱে আমি সমলৈ প্ৰয়াস কৰিবলৈ যত্ন কৰিছোঁ ধন্যবাদ মই আমিও বিচাৰোঁ যে আপোনাৰ আলোচনীখন আৰু আগুৱাই যাওক আৰু ভাল ভাল কাম কৰক আৰু এই আলোচনীখন যাতে আৰু আপুনি কোৱাৰ দৰে বিশ্বৰ ভিতৰতে প্ৰতিষ্ঠিত হওক তাকে মই আশা কৰিলোঁ ৰমাসকল ইতিমধ্যে আমি অৰুণদাৰ লগত বহুতো কথা বতৰা পাতিলোঁ আপুনি গম পালে এই আলোচনীখনৰ বিষয়ে গতিকে মই এটাই যুৱ প্ৰজন্মক বা নৱপ্ৰজন্মক বা আমাৰ উঠি অহা ল'ৰা ছোৱালীখিনি এটাই ক'ব খোজোঁ তেখেতসকলে যাতে এই আলোচনীখন ভালকৈ পঢ়ে ইয়াৰ এই আলোচনীখনত জানিবলগীয়া বহুতো কথা আছে তেখেতসকলে এই আলোচনীখন পঢ়িলে বহুতখিনি কথা শিকিব পাৰিব আৰু জানিব পাৰিব ছাৰ আজি অনুষ্ঠানলৈ অহাৰ কাৰণে আপোনাক বহুত বহুত ধন্যবাদ জনাইছোঁ মোৰ ফালৰ পৰা খালি মই এটা আমাৰ সমূহ শ্ৰোতা দৰ্শক মণ্ডলীলৈ এটা অনুৰোধ আছে প্ৰথমে অনুৰোধৰ আগতে মই এটা কথা অৱগত কৰিব বিচাৰোঁ ইমানখিনি সমলৰ বিষয়ে যিখিনি অৱগত হ'ল মোৰ পৰা জানিব বিচাৰিলে এইখিনি সুযোগ দিয়াৰ কাৰণে প্ৰথমে মই প্ৰত্যুষলৈ পুনৰবাৰ ধন্যবাদ জনাইছোঁ আৰু এইখিনি সকলো শ্ৰোতা মণ্ডলীক অৱগত কৰিবলৈ মোৰ ভাল লাগিছে যে প্ৰত্যুষে ইতিমধ্যে এজন তেওঁৰ উচ্চ শিক্ষিত যুৱক আৰু তাৰ লগতে তেওঁ আচলতে খুব গীত ভাল পায় আৰু গীতবিলাক বিশেষকৈ তেওঁ জুবিনদাৰ গীতবিলাক খুব অতি প্ৰিয় আৰু বিভিন্ন গীতিকাৰৰ বা গায়কৰ গীত তেওঁ শুনে তাৰ লগতে জুবিনদাৰ গীতটো তেওঁ অতি প্ৰিয় আৰু সেইকাৰণে তেওঁৰ বিভিন্ন প্ৰতিভাও আছে বিভিন্ন দিশত সেইখিনি আপোনালোকক কোনোবা এটা সময় পালে নিশ্চয় আমি তেওঁৰ বিষয়ে আপোনালোকক সমলয় আমাৰ ইউটিউব যোগেদি আপোনালোকক অৱগত কৰিম এইখিনিতে পুনৰ সকলো শ্ৰোতা মণ্ডলীলৈ অনুৰোধ জনাওঁ তেওঁ এটা নতুন এটা যাত্ৰা আৰম্ভ কৰিছে সেয়া হ'ল আমাৰ তেওঁ ইউটিউবত এটা আজি প্ৰায় এসপ্তাহৰ আগতে এটা চেনেল আৰম্ভ কৰিছে আৰু সেই চেনেলটো প্ৰত্যুষ শৰ্মা নামত আছে নিশ্চয় আপোনালোকে চাৰ্চ কৰিলে পাব আৰু আজি ভিডিঅ'টো তালৈকে নিশ্চয় লোড হ'ব আৰু সেইকাৰণে কৈছোঁ প্ৰত্যুষ শৰ্মা যিটো চেনেল ইউটিউবৰ চেনেল সেইটো আশা কৰোঁ সকলোৱে আদৰি ল'ব কাৰণ তেওঁ এই যাত্ৰাটো যাতে আপোনালোকে সহায় জনাই তেওঁলোকে আগুৱাই যোৱাত সহায় কৰে আৰু তাৰ লগে লগে এনেধৰণৰ সাক্ষাৎকাৰমূলক ভিডিঅ'বিলাক আপোনালোকে এই চেনেলত পাব আৰু তেওঁ কিছুমান ব্লগৰ পৰিকল্পনা কৰি আছে সেইখিনি আপোনালোকে সকলোৱে এই চেনেলত পাব সেই পুনৰবাৰ সকলোৱে অনুৰোধ কৰোঁ যাতে প্ৰত্যুষ শৰ্মাৰ চেনেলটো সকলোৱে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি তাৰ লগতে ছাবস্ক্ৰাইব কৰি তেওঁক আগবঢ়াই যোৱাত সহায় কৰিব বহুত বহুত ধন্যবাদ জনাইছোঁ অৰুণদাক আজি আমাক ইমানখিনি সময় দিয়াৰ বাবে তেনেহ'লে আজি বিদায় লৈছোঁ আজিৰ চেনেলটোৰ পৰা অহা সপ্তাহত একেদৰেই আকৌ আপোনালোকৰ মাজলৈ আহিম মই আগতেই কৈছোঁ এই চেনেলটোত আপোনালোকে সাক্ষাৎকাৰ ট্ৰেভেল আৰু বিভিন্ন ধৰণৰ গীত মাতেৰে ভৰা আদি বিভিন্ন ধৰণৰ কথা আজি শুনিবলৈ পাব আৰু শেষত আপুনি কিবা ক'ব খুজিব নেকি আমাৰ উঠি অহা ল'ৰা ছোৱালীবিলাকক কি ক'ব খুজিব যিহেতু আপুনি এজন নিজেও পেছাদাৰী শিক্ষক আৰু যিহেতু আমি ইমানখিনি কথা গম পালোঁ সমলয় আলোচনীখনৰ কথা আজি পাতিলোঁ আৰু সেই আলোচনীখন আপুনি কেনেকৈ আগুৱাই নিলে আৰু সেই কথা আমি পাতিলোঁ গতিকে শেষৰ প্ৰশ্নটো মোৰ হৈছে আপোনালৈ যে আপুনি উঠি অহা যিখিনি ল'ৰা ছোৱালী আছে যিখিনি পঢ়া শুনা কৰি আছে সেই ল'ৰা ছোৱালীখিনিক কি বাৰ্তা দিব শেষত বৰ ধুনীয়াকৈ এটা তুমি কথা সুধিলা যিটো ক'লে মোৰ ভাল লাগিব সেয়া হ'ল উঠি অহা চামৰ লৈ মই প্ৰথমে খুব আশাবাদী কাৰণ কেতিয়াও মই তেওঁলোকক লৈ নিৰাশ এটা অনুভৱ নকৰোঁ আৰু তেওঁলোকক লৈ ঋণাত্মক ভাৱ এটা মই কেতিয়াও ল'ব নিবিচাৰোঁ তেওঁলোকক লৈ মই বহু আশাবাদী যে এতিয়া পৰিৱৰ্তনশীল সমাজ ব্যৱস্থাত তেওঁলোকে নতুন নতুন চিন্তাৰ মাজেদি আগবাঢ়িছে যেনেকৈ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই কৈছিলে যে ৰূপান্তৰহে জগত ধুনীয়া কৰে সেয়েহে আজি ইমান ফুল প্ৰভাতে প্ৰভাতে এই সুন্দৰ কথাখিনি মই অনুভৱ কৰিবলৈ চেষ্টা কৰিছোঁ যে চামে চামে যি নতুন নতুন চাম আহি আছে
তেওঁলোকে নতুন নতুন পৰিকল্পনাই আচলতে আমাৰ সমাজখন সজাব, আমাৰ অসমখন সজাব, ভাৰতখন সজাব, গোটেই বিশ্ব তেওঁলোকে সজাব পাৰিব। আৰু সেইকাৰণে তেওঁলোকৰ নতুন নতুন চিন্তাক আমি জ্যেষ্ঠ সকলোৱে আঁকোৱালি ল'ব লাগে আৰু তেওঁলোকে সদায় নৱ নৱ চিন্তাই আগবাঢ়ি যাওক, সদায় সমাজখনৰ যিটো যোগাত্মক দিশ তেওঁলোকে ভালকৈ লক্ষ্য কৰি আগবাঢ়ি গ'লে নিশ্চয় সফল হ'ব পাৰিব। আৰু জীৱনৰ বাটত আগবাঢ়ি যাওঁতে কিছুমান উত্থান আৰু পতন হৈ থাকে, সেইকাৰণে নতুন প্ৰজন্মৰ শিশুসকলে বা উঠি অহা চামে কেতিয়াও হতাশ হ'ব নালাগে। আৰু সেয়েহে সকলোকে মই অনুৰোধ কৰোঁ তেওঁলোকে কাম কৰি যাওক, কেতিয়াবা কিছুমান ভুল হ'ব পাৰে কামৰ মাজত, সেইখিনি ভুল সংশোধন কৰি তেওঁলোকে আগবাঢ়ি গৈ থাকক, তেওঁলোকলৈ মই বহুত আশাবাদী। আৰু এইখিনিতে কওঁ যে আমাৰ সমলৰ ইউটিউব চেনেলটো মই ক্ৰমান্বয়ে যি মটিভেশ্যনেল ভিডিঅ' আমাৰ তেখেতসকলৰ কাৰণে স্পেচিয়েলি মই ৰাখিছোঁ। ইতিমধ্যে 7টা ভিডিঅ' তাত মই লোড কৰিছোঁ আৰু বাকী এটা ধাৰাক মই আগবঢ়াই লৈ যাব বিচাৰিছোঁ যে মটিভেশ্যনেল ভিডিঅ'বিলাক এই চেনেলটো এই উঠি অহা চামে সদায় ৰেগুলাৰলি পাই থাকিব। আৰু সেইকাৰণে সকলোলৈ পুনৰ ধন্যবাদ জনাইছোঁ। শেষত আকৌ কৈছোঁ, যদি আমাৰ ভিডিঅ'টো আজি ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব। ইয়াকে কৈ মই মোৰ অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ। সকলো সুখত থাকক, ভালে থাকক। জয় আই অসম।